হেল্ল' এভৰিৱান, আজি আমি পথাৰত যাব ওলালোঁ দেই। দেখিছেনে আৰু বৌয়ে আৰু মই দুয়ো দেখিছেনে কিমান ৰ'দ, বাপৰে ৰ'দৰ কাৰণে মানে একদম চকু মেলিব নোৱাৰি ৰ'দ। দেখিছেনে বাৰু এইয়া চাওকচোন বেলিটো কেনেকুৱাকৈ ওলাই আছে। ইমান ৰ'দ তথাপিও পথাৰত যাব লাগিব, উপায় নাই দেই। তাই বোলে ছাতিও লৈ যাব, সেয়ে দেখিছেনে বাৰু ছাতা লৈ যাব ৰ'দৰ কাৰণে। উপায় নাই আৰু ছাতি তাতি লৈ মেলি যাম বঢ়িয়াকৈ। তাৰপিছতে কেনেকুৱা লাগে আমাৰ পথাৰৰ খেতিটো আপোনালোকে চাবচোন দেই। তিহৰ খেতি এইজনীক চাওকচোন, খেতি কৰা হেন লাগিছেনে বাৰু? আৰু মোকোতো লাগিছে ন, আমি খেতিয়কৰে জীয়ৰী, খেতিয়কৰে ঘৈণী। সেইকাৰণে আমি পথাৰত যাম আৰু আজি দেই। আৰু এইফালে চাওক, দেখিছেনে বাৰু আমি পথাৰত আহি পালোঁ দেই। এয়া দেখিছেনে তিহ, এইবিলাক কিমান ধুনীয়া ধুনীয়া তিহ হৈ আছে। দেখিছেনে বাৰু কি হালধীয়া ফুল ফুলি আছে, কিমান ভাল লাগি আছে হয়নে? এইয়া চাওকচোন বাৰু চাৰিওফালে এইবিলাক তিহয়ে হয় দেই, চব তিহৰ বাগান আৰু দেই, তিহৰ খেতি। তিহুবিলাক মানে ইমান খেতি কৰিছোঁ আমি, বিক্ৰী কৰিম মানে দেই, বিক্ৰী কৰিবৰ কাৰণে খেতি কৰিছোঁ আৰু মানে আমাৰ ইয়াতে শাক পাচলিৰ খেতি বহুত। এইয়া দেখিছেনে বাৰু তিহ, এইয়া চাওক কিমান ধুনীয়া তিহ হয়নে? বহুত ধুনীয়া আৰু ছিঙি মেলি হৈ গ'ল। দেখিছেনে চিঙাবিলাক নেদেখালোঁ, ছিঙি মেলি হোৱাৰ পিছত দেখালোঁ দেই। এক মোনা ইফালে আৰু সিফালেও আছে এক মোনা। এয়া দেখিছেনে বাৰু কেনেকুৱা লাগিল বাৰু আমাৰ তিহৰ বাগান? আপোনালোকে ক'বচোন ভাল লাগিলনে?